নমস্কাৰ, মই পবিত্ৰ মাৰ্ঘেৰিটা আপোনালোকলৈ শ্ৰদ্ধা জনাইছোঁ আৰু মই জানিবলৈ পাই সুখী হৈছোঁ আৰু আপোনালোককো জনাবলৈ পাই সুখী হৈছোঁ যে সুদীৰ্ঘ ৬টা বছৰৰ পিছত অসমবাসীয়ে পুনৰ চাবলৈ আৰু শুনিবলৈ পাব জানমণি। হয়, অসমীয়া লোকসংগীতৰ আধাৰত বিশেষভাৱে নিৰ্মিত পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ জানমণি আৰু ৱেব ছিৰিজ এইবাৰ অসমবাসীৰ বাবে সমগ্ৰ বিশ্বব্যাপ্ত অসমীয়া সৃষ্টিৰাজিৰ শ্ৰোতা দৰ্শকৰ বাবে NK প্ৰডাকশ্যনে পুনৰ মুকলি কৰিছে জানমণি। আপোনালোকে চাবলৈ পাব NK প্ৰডাকশ্যনৰ নতুন এটা এপৰ জৰিয়তে NK বিগ ষ্টাৰ। গতিকে আজিয়ে ডাউনলোড কৰক NK বিগ ষ্টাৰ আৰু ইয়াৰ জৰিয়তে আপোনালোকে উপভোগ কৰক শতাধিক গান, বিভিন্ন টেলিফিল্ম, চুটি ছবি, পূৰ্ণদৈৰ্ঘ্যৰ ছবি আৰু আপোনালোকৰ আপোন জানমণি। গতিকে আজিয়ে ডাউনলোড কৰক NK বিগ ষ্টাৰ, এটা নতুন সাংস্কৃতিক এপ। অসমীয়া চিনেমা ভাল পোৱা বহুতৰ দৰে আমিও বৰ আগ্ৰহেৰে বাট চাইছিলোঁ চিনেমা হলত NK প্ৰডাকশ্যনৰ নতুন চিনেমা জানমণি চোৱাৰ অপেক্ষাত আমি ৰৈ আছিলোঁ। কিন্তু বৰ্তমানৰ কৰোনা ভাইৰাছৰ পৰিণতিত NK প্ৰডাকশ্যনৰ বিশেষ সূত্ৰই আমাক জানিবলৈ দিছে যে এইবাৰ চিত্ৰগৃহৰ বাবে সম্পূৰ্ণ সাজু হৈ থকা ছবিখন, বিহুৰ সময়ত ৰিলিজ হ'বলগীয়া জানমণি ছবিখন বিহুৰ সময়তেই উপলব্ধ হ'ব NK প্ৰডাকশ্যনৰ নতুন এটা সাংস্কৃতিক এপ NK বিগ ষ্টাৰৰ জৰিয়তে। গতিকে চিনেমা হলত আমি চাব নোৱাৰিলেও আমি তাৎক্ষণিকভাৱে চাবলৈ পাম জানমণি নতুন চলচ্চিত্ৰখন NK বিগ ষ্টাৰ এপৰ জৰিয়তে। আমি NK বিগ ষ্টাৰ আৰু NK প্ৰডাকশ্যন তথা জানমণিৰ সমূহ কলাকুশলী আৰু আপোনালোকলৈ পুনৰবাৰ আন্তৰিক শ্ৰদ্ধা আৰু আহিবলগীয়া ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।